ফুল লোকেশনত আহি পালো আৰু ইফালে আই নদী একদম বঢ়িয়া লাগছে মানে একদম পানী আজি আৰু ইফালে চাওক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনালো আৰু আজি মানে অষ্টমী আছে তো আজি আই নদীত যাম আৰু আই নদীত মানে কি হয় কি নহয় A to Z দেখাম আৰু চাই থাকিব ভিডিঅ'খিনি স্ক্ৰিপ্ট নকৰাকৈ আৰু যোনে যোনে মোৰ ভিডিঅ' নতুনকৈ চাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা আৰু বেল আইকনটো বজাই দিবা তো আজি আমি যাই আছো অষ্টমীত আৰু তাত দেখাই আছো আৰু আমাৰ আজি ঘৰৰ কাম চলি আছে ইফালে ৰং চং দি আছে তো দেখাই আছো কি কাম চলি আছে ঘৰৰ ভিতৰত তো A to Z দেখাম আজি আৰু অলপ পিছতে আমি যাই আছো অষ্টমীত মানে আই নদীত যাম আৰু ইফালে আমাৰ কাম চলি আছে ঘৰত মানে নতুন এটা ৰুম বনাইছো এফালে আমাৰ দাদা আছে ৰং দিয়া সিলিঙত আৰু ইফালে ঘৰটোত মানে লাইট চাইট লগা হ'ল আৰু ইফালে নতুনকৈ এটা ফেন লগা হ'ল আৰু এইটো কালাৰ কৰা হৈছে লাইট চাইট লগা হৈছে বহুত বস্তু লগা হৈছে আৰু ইফালে পুৰা ৰং চং দি আছে ৰং দিয়া হ'লে তাৰ পিছতে নতুনকৈ মানে মুকলি কৰিম ঘৰটো তো অলপ পিছতে দেখাই আছো আমি আই নদীত যাই আছো কোনফালেদি যাব লাগে কি কৰোঁ চাই থাকক ভিডিঅ'খিনি স্ক্ৰিপ্ট নকৰাকৈ ৰখি আছে অষ্টমীত যাবৰ কাৰণে এয়া বন্ধুসকল এতিয়া আমি একদম ৰেডি হলোঁ আৰু ইফালে আমাৰ ভীষ্ম আছে আৰু ইফালে গুটু আছে আৰু ইফালে হৰে আৰু ইফালে নমল আছে আৰু আমি পুৰা ৰেডি গাড়ী চাড়ী লৈ এইবাৰ আমি একদম আই নদীত যাম গা ধুবা একদম ঠাণ্ডা ঠাণ্ডা পানী কেনেকুৱা লাগিব এনজয় মানে ভালে অলপ অষ্টমী উপলক্ষে অলপ আমি গা ধুবলৈ যাই আছোঁ তো মজা লাগিব নিশ্চয় আৰু তাতে মানে বহুত মানুহ হ'ব আৰু ইফালে আমাৰ মৰম দা আছে মৰম দা যাব নেকি লগত যাব অষ্টমীত আজি মই নাযাওঁ আজি নাযায় ঠাণ্ডা বতৰ তো ঠিক আছে মৰম দা নাযায় তো আমি এতিয়া যাম আৰু ভিডিঅ'টো চাই থাকক চাৰিজনে যাম তো এতিয়া আমি লোহা চাকাৰত আছো ব্ৰিজৰ এতে আৰু ইফালে আমাৰ একদম সুঁৱৰি পথাৰখন আছে তো ইফালে মানে দেখাই আছো 360 ভিউত মানে ইফালে আমাৰ খেতি কৰোঁ পথাৰত তো দেখাই আছো আৰু ইফালে আমি 3 ডাবল ইফালে মানে পুলিচ নাই আমি যাই আছো পুৰা মানে ৰাস্তা বেয়া বৰষুণো আহিব গেৰেণ্টি নাই দিনত আৰু অলপমান দূৰ আছে অলপ পানী আৰু পানী দেখা পাব আই নদী আৰু মানে পুৰি মানুহ দেখা পাব আৰু মানে তৰমুজা মাটি ঠাণ্ডা ঠাণ্ডা একদম মজা লাগিব সেইফালে আমাৰ এই বলেৰো পিক আপ লৈ আহিছে আৰু এইফালে পিলি আহি আছে আৰু এইফালে মানে লৈ আহিব এণ্ট্ৰি কৰি চাই থাকো ভিডিঅ'খিনি স্ক্ৰিপ্ট নকৰাকৈ ব্লগ তাক মানে একদম কেদং তাক মানে একদম ইফালেদি পুৰা মেলা লাগিছে মেলা লাগিছে নেকি আজি ফাৰ্ষ্ট ফুল
লোকেশ্যনত আহি পালোঁ আৰু ইফালে আই নদী একদম বঢ়িয়া লাগছে মানে একদম পানী আজি আৰু ইফালে চাওক মানুহ ইফালে বজাই আৰু ইফালেদিও আহি আছে বহুত মানুহ আৰু ইফালে মানে বহুত মানুহ আছে তো নদীটো মানে দুই ভাগ হৈছে মাজতে তো ইফালে মানে একদম কুহুৰি মানুহ আৰু ইফালে মানে একদম মজা হৈছে চিনাৰী আৰু ইফালে আই নদী আছে তো দেখাই আছোঁ ইয়াৰ ভিউখিনি এইফালে আমাৰ ছিক্স পেক আছাম ভাই 6 পেক পুৰা এইফালে আছাম ভাই 6 পেক আৰু এইফালে আমাৰ বিষ্ণু পুৰা গামোচা দিছে চাওক এয়া আমাৰ হৰে আৰু বিষ্ণু আৰু নদী পাৰ হৈ যাই আছে তো ফাইনেলি আমি আইনদীত আহি পালোঁ আৰু ইফালে হ'ল নাও আছে নাওত উঠি আমি এই মাজত যাব লাগিব তো চাই থাকক নাওত আমি বহি বহি যাব লাগিব আৰু দেখাই আছোঁ ভিডিঅ'খিনি চাই থাকক ইফালে আমাৰ দাদা দোকান দিছে দাদা মিষ্টি কিমানকে 10 টাকা 10 টাকা চেলিং কেনেকা চেলিং আছে মোটামুটি আছে তো এইবাৰ আমি মিষ্টি খাম আৰু দেখাই আছোঁ দাদা দোকান পুৰা চেলিং হৈ আছে আৰু ইফালে পুৰা মানে দিবানৰ পৰা হৈছে মিঠাই ইফালে আমি ভাজাৰ দোকানত আহিলোঁ ভোক লাগিছে আৰু ইফালে ভাজা খাম তোমরা সালা দিবি 20 টাকা 20 টাকা হ্যাঁ পুরা সালাকে দিবি বনাই 20 টাকা দিবি আৰু ইফালে ভাজা আছে ইফালে বাদাম আছে বহুত মানে আইটেম আছে একদম বৰা চৰা আছে আৰু এবাৰ ভাজা বনাব দিছোঁ ভাজা খাম পুৰা জুলপি কিমানকে দি আছে কিলো 80 তো জুলপি 80 টকা কিলো দি আছে কমতে দিছে এনেতো 120 টাকা লয় বেলেগ পূজাত তো জুলপি খাব আহিব চবে আৰু ইয়াতে জুলপি কম দামতে দি আছে তো গাইছ এতিয়া আমি মানে অষ্টমীৰ পৰা আহিলোঁ আৰু এতিয়া আমি ঘৰত যাম আৰু ইফালে আমাৰ ভাইহলা আছে তো গাইস আমাৰ জিন্তু ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সকলে অলপ সাপোর্ট কৰিব আমাৰ দাদাক ৰাহুল দাদা তো আমাৰ ভাইহলা মানে মোক সাপোর্ট কৰিছে ভাল লাগছে তো আজি মানে ঘৰত যাম নেক্সট ভিডিঅ' মানে 10 তাৰিখে পাব জলদি আৰু আজিৰ কাৰণে বাই বাই টাটা শিকা না নিশিকা নিশিকা মাছিল যে টেক্টাৰ আছে এইখন ভিডিঅ' কৰিব লাগছে টেক্টাৰ বাহাবা আৰু বেছি গাড়ী টেক্টাৰ তুলাব লাগছে খটখলা কৰে ভাল খৰচা অলপ 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 হ্যাঁ র দাদা কলক ব্লগ পানি দি আছো হ্যাঁ টেক্টাৰ খান তুলা হ্যাঁ গাইস টেক্টাৰ মেইন oh টেক্টাৰ মেইন oh